নমস্কাৰ বন্ধু বান্ধৱীসকল, মাঘ বিহু বুলি মই তিল পিঠা বনাইছিলোঁ। তাৰে পদ্ধতিটো আপোনালোকৰ ওচৰত আগবঢ়াব ওলাইছোঁ। এয়া বৰা চাউলখিনি মই পানীত তিয়াই থৈছিলোঁ, সেইখিনি এতিয়া উঠাই থৈ দিছোঁ। এইখিনি মই এতিয়া ঢেঁকীত খুন্দি ল'ম। এয়া পিঠাগুড়িখিনি মই ঢেঁকীত খুন্দি ল'লোঁ। এয়া মই ঢেঁকীত খুন্দি লৈছোঁ। এয়া মই পিঠাখিনি বনাবৰ কাৰণে গুড়খিনি পগাই লৈছোঁ। যিহেতু মই তিল আৰু গুড়েৰে বনাম, সেইকাৰণে গুড়খিনি এনেকৈ পগাই লৈছোঁ। আৰু এয়া মই বাতি এটিত তিল অকণমান আৰু এনেকৈ গুড় লৈ এইখিনি মিক্স কৰি লৈছোঁ। আপোনালোকে তিলেৰে বনালে এনেকৈ মিক্স কৰি ল'ব। এয়া চাওক, এনেকুৱা হ'ব লাগিব। এতিয়া মই গেছত টাৱা এখন বহাই দিছোঁ, তাতে এনেকৈ পিঠাখিনি বনাই লৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, অনুগ্ৰহ কৰি যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। চাওক, মই এনেকৈ বনাই লৈছোঁ পিঠাখিনি। এয়া মই তিলখিনি এনেকৈ মাজত দি দিছোঁ। আপোনালোকে এনেকৈ দি দিব। দেখিবলৈ ভাল হৈছেনে বন্ধু বান্ধৱীসকল পিঠাবোৰ মোৰ? এয়া মই বিহু বুলি বনাইছিলোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। পিঠাবোৰ এনেকৈ টাৱাত দিলে ওলট পালট কৰি থাকিব লাগে, নহ'লে কেঁচা হৈ থাকিব পাৰে। সেইকাৰণে অকণমান টাইম টাৱাখনত থৈ দিব লাগে এনেকৈ। এয়া মই গোটেইখিনি পিঠা এনেকৈ বনাই ল'লোঁ। এয়া মোৰ বৰা চাউলেৰে তিলৰ পিঠা ৰেডি হৈ গ'ল। এয়া মোৰ তিল পিঠা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।